নমস্তে। প্ৰথমতে মোৰ চেনেল নৱনীললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই অকণমান মোৰ আগৰ ভিডিঅ'তকৈ অকণমান বেলেগ এটা ভিডিঅ' আপোনালোকক দিব বিচাৰিছোঁ, যিটো ভিডিঅ' নাৰী সুৰক্ষাৰ ওপৰত বনোৱা হ'ব। আজি যা হওক চাওঁচোন কেনেকুৱা এটা ভিডিঅ' দিওঁ বা দিব পাৰোঁ আপোনালোকক। আজি আপোনালোকৰ আশীৰ্বাদত যা হওক আমি এইটো চাই লওঁ। উপস্থিত হৈছোঁহি মোৰ মা সদৃশ দুজনী খুৰী। এবাৰ তেখেতসকলৰ লগত কথা পাতিম, তেখেতসকলে নিজৰ জীৱনটো কেনেকৈ সুৰক্ষিত কৰি ৰাখিছে। আৰু এটা বেছি ভাল লাগিছে মানে কি আপোনাৰ গামোচা বৈ আছে, সেইটো আমাৰ যিহেতু অসমীয়া পৰম্পৰা মানে কি আমাৰ স্বাভিমান, আজি সেইটো দেখি আপোনাৰ বেছি মোৰ ভাল লাগিল। আৰু এতিয়া যি হওক আপোনালোকে নিজকে মানে কিমানখিনি সুৰক্ষিত কৰি ৰাখে সেই ওপৰত আজি অলপমান কথা পাতিম। মানে কি হয় খুৰী, বৰ্তমান যিবিলাক মহিলা আছে সিহঁতে বৰ্তমান নিজকে কিমান সুৰক্ষিত কৰি ৰাখে মানে সেই ওপৰত মোৰ ভিডিঅ'টো বনোৱা হৈছে। আৰু মানে আপোনালোকে নিজকে কিমান সুৰক্ষিত কৰি ৰাখে সেইসকলে মাত্ৰ দুটা প্ৰশ্ন হ'ব। বৰ্তমান আপোনালোকে যেতিয়া মানে মাহেকীয়া হয় তেতিয়া আপোনালোকে কেনেকৈ নিজকে মানে সুৰক্ষিত কৰি ৰাখে? আমি আৰু আমাৰ বৰ বেছি এনেকা আমি ৰাভা মানুহতো আমাৰ ইমান এটা নাই, তাৰমানে আঁতৰত থাকিব নিদিয়ে। আমি বিচনাতে থাকোঁ, আমি সেই অনুমানে আমি সুৰক্ষিত বুলি ভাবোঁ আৰু। হয় হয়, বহুত 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 ভাল কথা, বহুত ভাল লাগিল শুনি। এতিয়া যেতিয়া মানে আপোনালোকে সেনেকুৱা এটা ব্যৱস্থা হয়, যেতিয়া মাহটো আহে, মাহৰ মূৰত যেতিয়া আপোনালোকে এইটো মানে অসুবিধাটো হয়, তেতিয়া আপুনি মানে কেনেকুৱা ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰে? বাকী একো আমি ইউজ নকৰোঁ, ব্যৱহাৰ নকৰোঁ। এই যেনে আজিকালি ছোৱালীবিলাকে, আমাৰ ছোৱালীবিলাকে কৰে, আমি নকৰোঁ। হয় হয় হয়, ঠিকে আছে। এইটো দিয়াচোন, ৰ'বকচোন মই আপোনাক এটা মই বস্তু দেখাই দিছোঁ। আপোনালোকে এইটো ব্যৱহাৰ কৰেনে? এইটো ব্যৱহাৰ নকৰে ন? আপোনালোকে এটা মানে কাম কৰিব যে এতিয়াৰ পৰা আপোনালোকে এইটো ব্যৱহাৰ কৰিব। মই এইটো ফ্ৰীকৈ দি দিছোঁ আপোনাক, আপুনি লৈ লওক। মানে কি খুৰী, যেতিয়ালৈকে আপোনালোক সুৰক্ষিত থাকিব আমাৰ পৃথিৱীত, তেতিয়ালৈকে আমাৰ মানে পৃথিৱীখন ধুনীয়া হৈ থাকিব। যেতিয়াৰ পৰা আপোনালোক অসুৰক্ষিত হৈ যাব মানে তেতিয়াৰ পৰা কিন্তু এই গোটেই পৃথিৱীখন ধ্বংস হৈ যাব। সেইকাৰণে মোৰ ভিডিঅ'টোৰ মেইন উদ্দেশ্য হৈছে যে বৰ্তমান যিখিনি মহিলা তেওঁলোকে নিজকে সুৰক্ষিত দিব পৰা নাই, তেওঁলোকৰ কাৰণে মই মানে ভিডিঅ'টো বনাইছোঁ। আৰু সিহঁতে এইবিলাক ব্যৱহাৰ কৰিব লাগে। মানে কি আগতে কি কৰিছিল যে চিৰা কানি বা ঘৰৰ কিবা বেয়া বেয়া কাপোৰ এনেকুৱাকৈ নিজকে মানে কি সুৰক্ষিত বুলি ভাবে, সেইবিলাকৰে বেয়া বস্তু এইবিলাক। হয় হয়, সেইকাৰণে কিন্তু বহুত মহিলাৰ তেনেকৈ বেমাৰ হৈছিল। আৰু যাৰ বাবে যদি আপোনাৰ ডাঙৰ এটা বেমাৰ হয় আপোনাৰ বহুত টকা খৰচ যাব, কিন্তু এইটো বস্তুত আপোনাৰ মাত্ৰ 35 টকা আপুনি এইটো ব্যৱহাৰ কৰিব পাৰে। আৰু এইটো ব্যৱহাৰ কৰিলে মাত্ৰ 35 টকাৰ কাৰণে আপুনি গোটেই জীৱনটোত কিয় মানে কিমান বেয়াকৈ খেদায়, হয়নে নহয়? চ' আপোনালোকে মানে এইটো ব্যৱহাৰ কৰিব। মানে খালি কি যি নহওক আপোনালোকে নিজকে সুৰক্ষিত ৰাখক। আমি আকৌ যাম বেলেগত, তেনেকুৱা গোটেই মহিলা সুৰক্ষিত থাকিব লাগে, সেইটোৱে আৰু। ঠিক আছে। হাফ পেণ্ট লাগে, কি লাগে এৰা আমাৰ পৰা নাই এইগিলা। তেতিয়া নাছিলে ন? তেতিয়া নাছিলাও, আৰু সেইগিলা আমাৰ হেৰিও নাছিল দেচোন দে। আমাৰ চানা পোনা পৰা চিৰা কান্দে ডাঙৰ হ'ল, বেলটা চানা চিৰা মেখেলা চিৰা মুখা সেইগিলা ডাঙৰ হ'ল, একোৱেই নাই। আৰু বস্তু মাখা দেখিলে আমি চিনিয়ে নাপাইছিলো, জানো নাজানো এইবিলাক দৰে। এতিয়া নে দেখোঁতেহে জানো আৰু তেতিয়া। হয় হয়, দোকানত মানে আলাই থাকে। এতিয়া আলাই থৈ দিয়ে কি বস্তু বুলি ভাবছিলো। সঁচাই মানে কি অতি মানে কি খুৰীজনীয়ে মানে কি ভাল কথাই কৈছে, যিখিনি মনৰ কথা সেইখিনিয়ে কৈছে। আৰু আপুনি এইটো ব্যৱহাৰ কৰিব এতিয়া। ঠিক আছে, ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'ৰ একেবাৰে শেষৰ বাবে মোৰ এজনী প্ৰিয় বান্ধৱীৰ ঘৰত মই আজি উপস্থিত হৈছোঁহি। আৰু বান্ধৱীয়ে ষ্টেফিৰ ওপৰত কি ক'ব আৰু গোটেই নাৰী সমাজক তেওঁ কি উপদেশ দিব, আজি সেই বিষয়ত তেওঁৰ পৰা মতামত বিচাৰিম। গতিকে আহকচোন তেওঁৰ পৰা জানি লওঁ। থেংক ইউ। তুমি নমস্কাৰ। প্ৰথমতে মই তোমাক মোৰ চেনেল নৱনীললৈ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত মহিলাসকলে যি ধৰণৰ সমস্যা
ফেচ কৰি আছে সেইখিনি সময়ত কিন্তু বহুত মহিলাই নিজকে সুৰক্ষা দিব মানে পৰা নাই এতিয়ালৈকে এই ক্ষেত্ৰত তুমি যিটো ষ্টেফি পেড এইটো ব্যৱহাৰক লৈ তুমি কি ক'বা হয় থেংক ইউ তুমি মোক তোমাৰ চেনেলৰ জৰিয়তে ইমান ধুনীয়া এটা কথা সমাজৰ আগত তুমি মোক উপস্থাপন কৰিবলৈ সেইকণ সুযোগ দিছা তাৰ বাবে তোমাক থেংক ইউ জনাইছোঁ লগতে ষ্টেফিটোৰ বিষয়ে যিসকলে বৰ্তমান নাজানে বৰ্তমান তুমি যিটো বিষয়ক লৈ জাগাই জাগাই যাই পেলাই তুমি নিজৰ কাম কৰি আছা যিসকলে নাজানে তেওঁলোকক এইটো বিষয়ৰ ওপৰত তুমি অলপ হ'লেও জনাবলৈ চেষ্টা কৰিছা যে মানুহে আগৰ দিনত যেনেকৈ তুমি যেনেকৈ অলৰেডি তুমি কৈছাই যে আগৰ দিনত মানুহে পেড ইউজ নকৰি পেলাই ধৰা বিভিন্ন ধৰণৰ কাপোৰ ইউজ কৰিছিলে যিটো মানে কৰিব নালাগে আচলতে কাৰণ বৰ্তমান সময়টোত এনেকুৱা কিছুমান জেগা আছে অসমৰ যিবিলাক জেগাত মানে এতিয়াও বস্তুটো কি নাজানে কিন্তু তেওঁলোকে জনাটো খুবেই প্ৰয়োজন কাৰণ এই বিষয়টো খুব এটা সেনচিটিভ বিষয় আৰু লাহে লাহে মানে এইটো যদি মানে এইটোক ভালকে সুৰক্ষা দিব নোৱাৰে ধৰা আজি পেড ইউজ নকৰি যদি কাপোৰ ইউজ কৰে তেতিয়া এটা সময়ত মানে কিছুমান এনেকুৱাও দেখা যায় ভালকে চাফাকে নাথাকিলে ইনফেকশ্যন হ'ব পাৰে তাৰ ফলত বেলেগ এটা বেমাৰত মানে পৰিব পাৰে সেনেকুৱা ধৰণৰ বিভিন্ন আমি নিউজত দেখা পাই আছোঁ গতিকে নাৰীৰ সুৰক্ষাটো প্ৰাধান্য বুলি ক'ব লাগিব বৰ্তমান সময়টোত গতিকে আমাৰ এইটো দায়িত্ব নিজে সুৰক্ষিত থাকি আমি যাতে আমাৰ সমাজখনকো সুৰক্ষিত কৰি ৰাখিব পাৰোঁ গতিকে যিসকলে নাজানে তেওঁলোকো কৈছোঁ ষ্টেফি ইউজ কৰক দোকানত গৈ লাজ কৰিব নালাগে অপেনলি ক'ব আপোনালোকে যে ষ্টেফি লাগে ইয়াত লাজ কৰিব লগা একো নাই আচলতে নিজৰ সুৰক্ষা প্ৰধান তাৰপিছতহে বেলেগ থেংক ইউ ষ্টেফি ইউজ কৰক নিজৰ লগতে সমাজখনকো সুৰক্ষিত ৰাখক